নমস্কাৰ সকলোকে মই স্বাগতম জনাইছোঁ। মই প্ৰাইম 24 হেডলাইন্সত অৰুণ ব্ৰহ্ম। এই সময়ত মই এটা বিশেষ কাহিনী লৈ আহিছোঁ। এই সময়ত এটা বিশেষ কাহিনীৰ ওপৰত মই আপোনালোকক এইটো প্ৰাইম 24 হেডলাইন্সৰ যোগেদি আপোনালোকক সকলোকে জনাই দিম বুলি ভাবিছোঁ। এই সময়ত আমি জানিবলৈ চেষ্টা কৰিম তেখেতে কি দুখত ভুগি আছে। নিশ্চয় তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপুনি অলপ আহক। এই সময়ত আপোনাৰ যিহেতু অসুবিধা, নিশ্চয় আপোনাৰ মাইকীটো পলাইছে বুলি আমি গম পাওঁ। কেইদিন হৈছে, কোনটো তাৰিখে আপোনাৰ ঘৰৰ পৰা মাইকীটো নাই? মোৰ মানুহজনী আপোনাৰ ফেব্ৰুৱাৰী 3 তাৰিখে এবাৰ হেৰাই গৈছিলে, তাৰ লগতে পলাই গৈছিলে। মানে আমি 6 তাৰিখে যেনে তেনে পুলিচ প্ৰশাসনত আৰু TMPৰ লগত যোগাযোগ কৰি ধৰিলোগৈ। ফেব্ৰুৱাৰী 3 তাৰিখে হেৰাইছিলে? ফেব্ৰুৱাৰী 3 তাৰিখে হেৰাইছিলে। পাইছে নেকি? আকৌ পাইছিলোঁ 6 তাৰিখে পাইছিলোঁ। তাৰ মানে আমি 6 তাৰিখ মানে শ্বশুৰবাৰীত তাক অলপ সমজাই কিবা ৰাখিবলৈ ইয়াত সমজাইছিলোঁগৈ। মানে তাৰপৰা ইয়াৰ পৰা 4-5 দিন মানে আকৌ 19 তাৰিখে ইয়াৰ পৰা গ'লগৈ। আকৌ এইটো যোৱা ফেব্ৰুৱাৰী 19 তাৰিখে আপোনাৰ ঘৰৰ পৰা হেৰাই গ'ল? তাৰপৰা এইটো যোন মানুহজনে হেৰাইছে, এইটো নিজে হেৰাইছে না কোনোবা ব্যক্তি লৈ গৈছে বুলি ভাবে আপোনাৰ? নাই, ব্যক্তি এটা লৈ গৈছে তাক। ব্যক্তি একটা লৈ গৈছে। তেখেতে কি মানুহ আছিলে? তেখেতে মিচিং মানুহ। কি নাম আছে? মনোজ কুটুমই। তেখেতৰ জাগাৰ নাম? লামাজান ডিমৰুগুৰি হয়। লামাজান ডিমৰুগুৰি। আপোনাৰ গাঁও? মোৰ গাঁও বি লামাজান ডিমৰুগুৰি। একেটা গাঁৱৰে? একেটা গাঁৱৰে হয়। আগত যে একবাৰ লৈ পলাইছিলে, এই লৈ পলাটো কোন তাৰ লগতে আছিলে না? তাৰ লগতে পলাই গৈছে। তাৰ লগতে পলাই গৈছে। এতিয়া আপুনি যিহেতু আপোনালোকৰ যিটো আপোনাৰো বিয়া হোৱা কিমানমান বছৰ হৈছে? মোৰ বিয়া হোৱা এতিয়া 7 বছৰমান হৈছে। 7 বছৰমান হৈছিলে না? 7 বছৰ হৈছিলে। আপোনাৰ পৰিয়াল কিমান? যেনে পৰিয়াল মোৰ এনেই ল'ৰাটো আৰু মই আৰু মা, 3জন। তেতিয়া 7 বছৰৰ পিছত আপোনালোকে 7 বছৰ ধৰি সংসাৰ খাই আছিলে। এই সময়ত আকৌ আপোনালোকে যিটো আপোনাৰ পৰা আকৌ লৈ পলাই গ'ল, এনে আপুনি এতিয়া কি ভাবে? তেখেতক আকৌ ঘূৰাই পাবলৈ বিচাৰে নেকি? নাই, তেখেতক এতিয়াও মই ঘূৰাই পাব বিচাৰোঁ। মানে আগত যেনেকৈ আছিলে এনেকৈ মোৰ লগত থাকিবলৈ, তাক এতিয়া একো বাধা নাই মোৰ লগত। সি যেনেকৈ আগত আছিলে এনেকৈ থাকিব পাৰিবগৈ মোৰ লগত। এতিয়া তেখেতক লৈ গৈছে বুলি আপোনালোকে চব গম পালে নেকি? চব তাৰ লগতে গৈছে বুলি? তাৰ লগতে গৈছে বুলি চবেই গম পায়। সি ডেকা ল'ৰা আছিল না বুঢ়া মানুহ আছিলে? ডেকা নহয়, সি তাৰ আপোনাৰ বিয়া পতা হ'ল 16-17 বছৰমান। প্লাছ তাৰ তিনিটা ল'ৰা ছোৱালী আছে, 2টা ল'ৰা, এজনী ছোৱালী। এই আপোনাৰ মাইকীটোতো লৈ যাবলৈ পালে, এইটো কেনেধৰণৰ তেখেতে এনেকুৱা সম্পৰ্ক ৰাখিল বা একে গাঁৱৰ হৈ পেলাই কেনেধৰণৰ এইটো আপোনাৰ মাইকীটো এনেকৈ পলাবলৈ পালে তাৰ লগত? তাৰ লগত মানে মই এটা অটো মেকানিক হয়, সি এটা অটো চলায়। মই জনায়ত থাকোঁ। কেতিয়াবা মই ঘৰলৈ আহিলে তাৰ অটোটো বেয়া হৈছে বুলি মই বনাই দিওঁ এনেই লগৰীয়া হিচাপে। সিহঁতি যে এনেকুৱা কাম কৰি আছে বুলি মই জনা নাছিলোঁ, আৰু জানিলেতো তাক মই এনেকুৱা কামটো কৰিব নিদিলোঁ হয়। প্লাছ জনালৈ মোৰ মানুহজনী আহিবলগীয়া হ'লে তাৰ অটোতে উঠি আহে। কেতিয়াবা অসুবিধা এনেকুৱা ৰিজাৰ্ভ মেডিকেল ডক্টৰ যাবলগীয়া হ'লে তাৰ অটোটোৱে লৈ যায়। তেনেধৰণৰ মানে আদান প্ৰদান কৰি থাকোঁতে তোৰ এনেকুৱা লিংকটো হৈ গ'ল? এনেকুৱা লিংকটো হৈ গ'ল মানে। কেতিয়াবা আপোনালোকে হাই কাজিয়া হৈছিলে নেকি? হাই কাজিয়া এনেকুৱা একো হোৱা নাছিলে। মানে গড়ৰ ভাই ককাই যেনেকুৱা মিলি থাকে এনেকুৱা মিলি আছিলোঁ আমি দুজনে। আপোনাৰ মাইকীৰ লগত আপুনিতো কেতিয়াবা একেদিনৰ আগত হাই কাজিয়া হৈছিলে নেকি? একেদিনৰ লগত মানে এতিয়া 7 বছৰ হ'ল, তাৰ মাজত এবাৰ কাজিয়া হৈছিলে। মানে এইটো আপোনাৰ ঘৰৰ কাৰণে কাজিয়া হৈছিলে। তাৰ পৰা আজিলৈকে তাক মই হাত বি লগাই চোৱা নাই, এনেকুৱা খঙত বি কথা কৈ পোৱা নাই আজিলৈকে। আপোনাৰ মাইকীৰ নামটো কি কৈছিলে? পুলিদলে। গাঁৱটো তাৰ গাঁৱটো মানে তাৰ জন্ম হোৱা গাঁৱটো নেকি? যিকোনো শহুৰ বুঢ়াৰ ঘৰ? অন্নপুৰ মিছামৰা হয়। অন্নপুৰ মিছামৰা ন? এতিয়া আপুনি চেনেলৰ যোগেদি কি ক'ব, ৰাইজক কি জনাব? চেনেলৰ যোগেদি ৰাইজক মই ইমানে যে অনুৰোধ জনাইছোঁ, মানে য'ত পাই নম্বৰ দিম আমি। এই নম্বৰত আমাক পুনৰ যোগাযোগেদি ধৰি দিলে আমি ভাল পাম। আৰু নিউজ চোৱা ৰাইজক আমি ইমানতে অনুৰোধ জনাইছোঁ, মানে যেনেকুৱা হওক ধৰি দিব লাগে। আৰু আপোনাৰ মাইকীৰ নামটো লাষ্টত জনাই দিলে ভাল আছিল। লৈ পলোৱা মানুহৰ নামো? মোৰ মানুহজনীৰ নাম আছিলে পুলিদলে, আৰু যোনে লৈখিনি পলাইছে তাৰ নাম মনোজ কুটুমই। এতিয়া যে আপুনি আছে শহুৰ বুঢ়ীৰ ঘৰতে আছে, শহুৰ বুঢ়া ঘৰতে? হয়, তেতিয়া আপোনাৰ শহুৰ বুঢ়ীৰ লগত আমি অলপ আলোচনা কৰিম। আপুনি অলপ আহক। এতিয়া আপোনাৰ ছোৱালীটো
এতিয়া বেলেগৰ লগত গুচি গ'ল এইখিনি সময়ত আপুনি ছোৱালীৰ বিষয়ে কি ক'ব কি আপুনি ছোৱালীক কেনেধৰণৰ এতিয়া বিচাৰে না নিবিচাৰে কি কয় ছোৱালীটো মই লগতে শুই আছিলে হোৱাৰ পিছত কুকুৰা ডাকৰ সময়ত লেট্ৰিন কৰিম বুলি মাতিছিলে মোক 3 বাৰ তাৰপিছত আকৌ কুকুৰা মই ক'লোঁ হাগি ল'বি মই চাই আছোঁ ভয় নকৰিবি তেতিয়া লেট্ৰিন কৰি আহি ঘৰলৈ উঠিছে উঠাৰ পিছত আমিও টোপনি লাগিলে নহয় তাৰপিছত আমি শুইলে আৰু একো হুৰহাৰ নাই আৰু তেতিয়া আৰু পলাই গ'ল বাপেকে ক'লে দৰ্জা খুলি আছে কেনেকৈ খুলিলে মই উঠিলোঁ চালোঁ তাৰ হোৱা জেগাটো চালোঁ ওচৰতে হৈছিলে নাই তাৰপিছত মই উঠি কিনি ডাইৰেক্ট পলাই গ'লোঁ হাবি পলাই গ'লোঁ এজন মোৰ লগৰীয়া এজন লৈ কিনি পলাই একদম দুপৰীয়া 12 বজালৈকে থাকি মই আহিলোঁ তাৰপিছত বিচাৰি কিনি আহিলোঁ এনে কিমানমান ৰাতি আছিলে সেইটো যোনটো ছোৱালীটো নাইকিয়া হৈ থাকিল কিমানমান ৰাতিত উঠিছিলে বিচনাৰ পৰা 3:30 বজা হ'ব আৰু 3:30 মান বজাত এতিয়া যেহেতু পলাই গ'ল বুলি আপোনালোকে জানে সেইটো আৰু ফেব্ৰুৱাৰী 3 তাৰিখতো পলাইছিলে এইটো আপোনালোকে ধৰি আকৌ আনিলে আৰু 19 ফেব্ৰুৱাৰীত আকৌ হেৰাই গ'ল তাৰ মাজত আপোনালোকে গম পাইছিলে নেকি যে এতৰ লগত আকৌ ফোন আপুনি লেনা দেনা কৰি আন্দাজ এটা পাইছিলে নেকি গম পোৱা নাই একো ডাউট নাছিলে তাৰ কাৰণে এনেকৈ পলাই গ'ল এতিয়া কি কয় আপুনি ছোৱালীক কেনেধৰণৰ পাব বিচাৰে মই য'ত হয় পালে মোৰ ছোৱালীজনী পুলি দলে পালে মোৰ মোবাইলৰ কিবা ফোন নাম্বাৰ দিব য'তে পাওক ৰাইজে হ'লে মোক সহযোগ কৰিব লাগে মোলৈ ফোন মাৰিব লাগে মোক সমজাই দিব লাগে আৰু এইখিনি সময়ত তেখেতলোকৰ পৰা আমি জানিব পালোঁ যে তেখেতলোকৰ ছোৱালীয়ে হেৰাই গ'ল এজন ব্যক্তিয়ে লৈ গৈছে ৰাইজৰ ওচৰত অনুৰোধ কৰিছে যে তেখেতে ছোৱালীটো আকৌ পাবলৈ চেষ্টা কৰিছে আৰু যোন ব্যক্তিয়ে তাৰ যিহেতু মতা তেখেতেও অনুৰোধ কৰিছে যে ৰাইজে সহায় কৰক বা এই যোন ব্যক্তিয়ে লৈ গৈছে তেখেতলোকক যোন দুই ব্যক্তিয়ে পলাই গৈছে তেখেতলোকক যদি পায় আপোনালোকে নিশ্চয় আমি কণ্টেক্ট নম্বৰত সেইটো কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰিব আৰু পিকচাৰত দিয়া সকলো ব্যক্তিক যদি ক'তবা লগ পায় তেখেতলোকক লগ পায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় সহায় কৰিব আৰু যোন ঘৰে আজি সেইটো দুখত ভুগি আছে নিশ্চয় আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু প্ৰাইম 24 হেডলাইন্সক শ্বেয়াৰ কৰিব আপোনালোকে এই দুজন ব্যক্তিক আমি যেনেকা হ'লেও আমি পাব পৰা চেষ্টাটো আপোনালোকৰ সহায়ৰ মাজেদি আমি পাম বুলি আশা কৰিছোঁ ধন্যবাদ